কবিতার শিরোনামা প্রেম। কবি চন্দ্র কুমার বৰুৱা, আবৃত্তিকাৰ সৈয়দ মেহবুব জামান। মাথো 10 মিনিটৰ এটা খেল, যাৰ বাবে আপুনি এখন অৰণ্য পাৰ হয়, চুচৰি পাৰ হৈ তপত বালিচৰ বগুৱা বাই অতিক্ৰম কৰে দুৰন্ত পৰ্বতমালা, দৌৰি যায় জ্বলন্ত অগ্নিশিখাৰ মাজেৰে, কাহানিও সিপাৰ নোহোৱা নদীবোৰ সাঁতুৰি পাৰাপাৰ হয়, উটি ভাহি যায় খৰস্ৰোতা জলধাৰাত, চকু টিপেটাও নমৰাকৈ বিদায় দিয়ে শীতৰ ৰাতিবোৰ, গিলাচৰ গুলপীয়া তৌটিতে এনেদৰে ভুমুকি মাৰে যে জুমি জুমি নপলাই হেঁপাহ। হালধীয়াই আপোনাৰ আঙুলিত ধৰে, নীলাভৰে গিলি থৈ স্তন ওঠ নাভি নিতম্ব, ডাৱৰক অনুসৰণ কৰি আপুনি অঘৰী হয়, অতিথিয়ে লৈ আহে আত্মহত্যাৰ ঠিকনা। আঙুলিবোৰ উদ্বাউল হয় চুলিৰ ভাজত, চিগাৰেটত পুৰি নিশেষ কৰে সময়বোৰ, চিটিবাছত উঠি ইমূৰৰ পৰা সিমূৰলৈ নিষ্প্ৰভ ভ্ৰমণ। ৰঙা গোলাপ দেখি আপুনি উচুপি উঠে, সেউজীয়া পুখুৰীয়া পাৰত দ্ৰুত পায়চাৰি কৰে, দুপৰীয়া পৰে চেলেকি চাই আপোনাৰ তৃষ্ণাৰ ৰিঙিয়া, ফুটবলৰ দৌৰবোৰ সাঁচি থৈ আছে, সূৰ্যাস্তৰ হেঙুলীয়া সানি লয় ৰাতিৰ ওঠত, শিহৰণবোৰ যাপন কৰে ভৱিষ্যতহীন দিনৰ বাবে, আৰু জীৱনৰ সকলো আৰ্দ্ৰতাৰে আপুনি আজলি পাতে নিজৰ দুৱাৰত। আপোনাৰ বিনিয়োগৰ তুলনাত নিচেই সামান্য এই খেল, যাৰ নাম প্ৰেম। ধন্যবাদ।